মোৰ ছাত্ৰ-ছাত্ৰীসকল যিকোনো এটা পৰীক্ষাত অৰ্থাৎ যিকোনো এটা বিষয়ৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব যে কি যিটো ছাবজেক্টৰ পৰীক্ষা দিবলৈ যাবা সেই ছাবজেক্টটোৰ তোমালোকৰ চেপ্টাৰ কেইটা আছে আৰু প্ৰতিটো চেপ্টাৰৰ পৰা কিমান নম্বৰকৈ কুৱেশ্যন আহিব। আগতে এই কথাটো জানাৰ ব্যৱস্থা নাছিলে, এতিয়া যেহেতু ব্লুপ্ৰিণ্টৰ ব্যৱস্থা আহিছে আৰু প্ৰতিটো চেপ্টাৰৰ পৰা কিমান নম্বৰকৈ কুৱেশ্যন আহিব তাক আগতীয়াকৈ সেৱাৰ তৰফৰ পৰাই হওক বা অসম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰাই হওক জনাই দিয়া হয়। গতিকে সেই কথাখিনি গম পোৱা যায়। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ অসমীয়াৰ এই গদ্যাংশ আৰু গ্ৰামাৰৰ তৰফৰ পৰা আৰু তোমালোকৰ উপসাহিত্যৰ পৰা কিমান নম্বৰ আহিব সেই কথাখিনি তোমালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিম। যেহেতু তোমালোকে পৰীক্ষা হলত গৈ 3 ঘণ্টাৰ ভিতৰত 100 নম্বৰৰ প্ৰশ্ন উত্তৰ কৰিব লাগিব, ভিডিঅ'টো তোমালোকৰ কাৰণে অতি জৰুৰী আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকত গৈ ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'বা। তাত তোমালোকৰ কাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কমন কুৱেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া তোমালোকৰ 3টা ছেকশ্যন থাকে, গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি। যিটো গ্ৰুপ এ হয়, গ্ৰুপ এটো সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে বাধ্যতামূলক হয়। এতিয়া গ্ৰুপ এৰ যিটো বাধ্যতামূলক হয় তাত প্ৰথমতে আছে গদ্যাংশ। গদ্যাংশ তোমালোকৰ উদ্যোগী আহা, ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, ইয়াৰ পৰা তোমালোকৰ আহিব 10 নম্বৰ। তাৰপিছত তোমালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, তাৰ পৰা আহিব 8 নম্বৰ। ইফালৰ নম্বৰকেইটা তোমালোকে চাব নালাগে, এইটো তোমালোকৰ ছমহলীয়া পৰীক্ষাৰ আছিল। 3 নম্বৰ হ'ল অৰণ্য যাত্ৰা, পাৰাস্যত এভুমুখী, তাৰ পৰা আহিব 7 নম্বৰ। মোৰ গাটো অকণমান বেয়া। তাৰপিছত তোমালোকৰ আহিল পদ্যাংশ অৰ্থাৎ কবিতা, বৰগীত, মাধৱদেৱ আৰু জিকিৰ, তাৰ পৰা আহিব 9 নম্বৰ। প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ, তাৰ পৰা আহিব 9 নম্বৰ। এইখিনি তোমালোকৰ টেক্সৰ গল্প এই টেক্সট আমাৰ 2 প্ৰকাৰৰ টেক্সট থাকে, মই তোমালোকক কৈ আছোঁ। এইখিনি আমাৰ তোমালোকৰ আধুনিক টেক্সট অৰ্থাৎ আধুনিক গল্প আৰু আধুনিক কবিতা। তোমালোকৰ পৌৰাণিক গল্প আৰু পৌৰাণিক কবিতাৰো ব্যৱস্থা আছে, পৰৱৰ্তী পৰ্যায়ত পাম। তাৰপিছত তোমালোকৰ ব্যাকৰণ বুলি ক'লে তোমালোকৰ এখন ব্যাকৰণৰ এই অফিচৰ তৰফৰ পৰা বা শিক্ষা বিভাগৰ তৰফৰ পৰা এখন ব্যাকৰণৰ কিতাপ দিয়া হৈছে। সেই কিতাপখনত 9ম আৰু 10ম শ্ৰেণীৰ কাৰণে ব্যাকৰণৰ তোমালোকৰ কি ব্যাকৰণ লাগিব সেই কথাখিনি তাত সন্নিৱিষ্ট কৰা আছে বা কিতাপখনত ব্যাকৰণৰ সমস্ত কথা আছে। ইয়াত তোমালোকৰ কি বাক্য লিখিছে চোৱা। 9ম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও অৰ্থাৎ তোমালোকে 9ম শ্ৰেণীত যিখিনি ব্যাকৰণ পঢ়িছিলা সেই সমস্ত ব্যাকৰণখিনি তোমালোকক লাগিবই। তাৰ উপৰিও তোমালোকক কি লাগিব চোৱা। সমাস, সন্ধি, বাক্য পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে বাক্য সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য, আমাৰ 3 প্ৰকাৰৰ বাক্য আছে। এই 3 প্ৰকাৰৰ বাক্য লাগিব। নত্ববৃদ্ধি আৰু সত্ববৃদ্ধি, জ্যোতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, তাৰপিছত অস্তাৰ্যক শব্দ, এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয়, ইয়াৰ পৰা তোমালোকৰ আহিব 10 নম্বৰ। অৰ্থাৎ এইখিনি ব্যাকৰণৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব। ছাৰ বাইদেউসকল, আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা, এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ, শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী, তাত আমি আপলোড কৰোঁ। গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া। তাৰপিছত তোমালোকৰ ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন আৰু আবেদন। ভাৱ সম্প্ৰসাৰণ, যিকোনো এটা কথাৰ ভাৱ সম্প্ৰসাৰণ কৰি লিখিব দিব পাৰে, এখন প্ৰতিবেদন লিখিব দিব পাৰে। যিকোনো এটা ধৰা হ'ল কথাৰ ওপৰত প্ৰতিবেদন এখন লিখিব দিব পাৰে বা আবেদন লিখিব দিব পাৰে বা কাৰোবাৰ লগে এখন আবেদন লিখিব দিব। তাৰ পৰা 4 নম্বৰ থাকিব ৰচনা। মই যোৱাকালি তোমালোকক কৈছিলোঁ ৰচনাত তোমালোকৰ 8 নম্বৰ আহে। কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে কমেণ্ট কৰিছিল 6 নম্বৰ আহে নেকি বুলি।
মই ৰিপ্লাই দিয়া নাছিলোঁ ৰচনাত তোমালোকৰ 8 নম্বৰ আহে আৰু দ্ৰুত পাঠৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব এনেকুৱা ধৰণে এইখিনি আহিল তাৰপিছত গ্ৰুপ নম্বৰ বি তোমালোকৰ আহিব এই যে তোমালোকৰ পৌৰাণিক গল্প আৰু পৌৰাণিক কবিতা বুলি ক'লো এইটো হৈছে পৌৰাণিক গল্প আৰু পৌৰাণিক কবিতা বিখ্যাত যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা ইয়াৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব আৰু পদ্যাংশৰ ভিতৰত কানাইৰ চাতুৰি আৰু ধৰ ঝাৰু ধৰ ভাই ইয়াৰ পৰা তোমালোকৰ আহিব 8 নম্বৰ আৰু পৌৰাণিক যি এই কবিতা বা গল্প বা তাৰ ওপৰত ভিত্তি কৰি এই ব্যাকৰণৰ ভিতৰত থাকিব নৱম শ্ৰেণী ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ ইয়াৰ পৰা তোমালোকৰ আহিব 5 নম্বৰ আৰু ছন্দৰ পৰা আহিব তোমালোকৰ 4 নম্বৰ এনেকুৱা ধৰণে সৰ্বমুঠ তোমালোকৰ 100 নম্বৰ আহিব মই পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত তোমালোকৰ গ্ৰামাৰৰ ওপৰত আৰু তোমালোকৰ কমন ৰচনা কি আহিব পাৰে তাক লৈ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি জইন হৈ ল'বা কমন কুৱেশ্যনসমূহ পাবৰ কাৰণে সক্ষম হ'বা ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ ভিডিঅ'টো তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈকে ফৰৱাৰ্ড কৰিবা ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা